ফাইনেলি সকলোবোৰ যোগাৰ কৰি আমি আহি পালোঁ আমাৰ পিকনিক স্পট। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁৱে যে পিকনিকলৈ বুলি যা যোগাৰ চলি আছে। সেয়া মাংস বনাইছে, ভাত বনাইছে। আমি চব ঘৰতে বনাই মেলি ৰেডি কৰি আহি পালোঁহি আমাৰ বাৰ ঘৰৰ একেবাৰে বাৰীতে লাগি থকা বুঢ়ী দিহিঙৰ পাৰলৈ। আৰু এয়া আজি আমাৰ মেনিউ। ইয়াৰ ওচৰতে এটা ধুনীয়া পিকনিক স্পট আছে, গাভৰু দলং বুলি এখন দলঙো আছে। আমিও খাই বৈ তালৈ যাম, যিহেতু মই এবাৰো দেখি চাই পোৱা নাই। আমি বহা ঠাইডোখৰৰ পৰা দেখিয়ে থাকি দলংখন। সেইকাৰণেই নতুন বছৰৰ প্ৰথম দিনটো ইয়ালৈ বুলি মোক মাতি পঠালে। পিছে আমাৰ প্লেনিং বেলেগ এঠাইত যোৱাহে আছিলে। তাৰপাছত এয়া খাই বৈ অলপ ফূৰ্তি, বিহু নানাছিলে জানো পিকনিক হ'ব। আৰু বস্তু পাতি সামৰি আজৰি হৈ আমি ওলালোঁ গাভৰু দলঙলৈ বুলি। কিন্তু আন্ধাৰে হৈ গ'ল। প্ৰথমবাৰ আহিছিলোঁ, ফটো ক্লিক কৰাহে নহ'ল। নতুন বছৰৰ প্ৰথম দিন আপোনালোকৰ চাগে ভালেই পাৰ হ'ল। আগলৈও ভাল হওক তাৰে কামনা কৰিছোঁ। লগ পাইছোঁ নেক্সট ভিডিঅ'।